हेलो नमस्कार गाइस की खबर आपलोक आशा करूँ সকলোৰে খবৰ ভালে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক অন্য ভিডিঅ'লৈ আৰু গাইস আজি ভিডিঅ'টো কোন ধামাকা হ'বলৈ গৈ আছে কাৰণ গাইস ভকক আজি কিয় ধামাকা হ'বলৈ গৈ আছে ক আজি আমি থিয়েটাৰ চাবলৈ যাম আৰু অকলে গাইস মোবাইলটো মানে মোক সদায় পৰিব ধৰে আজি মই অকলে নাযাওঁ আৰু মোৰ লগত আছে মানুহ এজনী সেই গতিকে যাম আৰু গৈ পেলাই থিয়েটাৰটো মিহিমিহিকৈ চাম আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আজি ৰাতিয়ে ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো দিনত ষ্টাৰ্ট কৰা নহ'ল আৰু ভাবিলোঁ এতিয়া অলপ ষ্টাৰ্ট কৰি দিওঁ আৰু তাৰ আগতে মানে আমি জুই ফুৱাই আছোঁ জুই ফুৱাই মানে জুই কাণতে ভাতটো খাই লওঁ ভাতটো খাই কৰি পেলাইহে যাম আৰু থিয়েটাৰ চাবলৈ অলপ টাইম আছে অলপ টাইমৰ পিছতে যাম আৰু আমি দুটাই যদি মাংস আৰু ভাত দি দিলে কেইটামান খাই লওঁ খাই কৰি লৈ গৈ থাকোঁ আৰু ক'ত যাবি ক'ত যাবি কোনে পইচা দিছে ক আকৌ আমুকাই দিছোঁ গাইছ ব্লগ বনাবৰ কাৰণেতো তাক লাগেই নাই সেইকাৰণে গতিকে ময়ে পইচা দিছোঁ ব'ল বোলো চাবলৈ তাকে মই খাওঁ মোক মানে ভিডিঅ' এখন বনাই অকলে লাষ্ট লাগেতো সেই গতিকে ইয়াক লৈ দৰকাৰ হয় ময়ো পইচা দিম চিন্তা নাই গতিকে ভাতটো খাই লওঁ আৰু খাই লৈ গৈ থাকোঁ গৈ পেলাই চিধা থিয়েটাৰত নাযাওঁ থিয়েটাৰৰ মানুহজনীক আনি পেলাই থিয়েটাৰ চাম একেলগে চবে আকৌ থ'বকৈ লাগিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব A few moments later. So guys, finally আহি পেলাই পাই গ'লোহি থিয়েটাৰ হল আৰু মোৰ লগৰজনী এজনী এটা টিকেট লৈ হৈ গ'ল এতিয়া সোমাম আৰু সোমাই লৈ পেলাই দেখাই আছোঁ বাকী পুৰা ফাংচন চাই হৈ গ'ল আমাৰ আৰু লগৰজনীকো ঘৰত থৈ আহিলোঁ এতিয়া আমি আহি আছোঁ আমাৰ ঘৰত আৰু ৰাস্তাত কুঁৱলী চাওক না গাইজ একো দেখাই নাপায় লাইট A few inches later. Hey y'all, come look at this. আহি পেলাই ঘৰত পাই গৈছোঁ আৰু মানে লাইছোঁ লগৰজনী ঘৰৰ পৰা স্কাৰ্ফ এখনো লৈ আছোঁ যি ঠাণ্ডা আৰু আজি মানে গাইজ থিয়েটাৰখন আছিলে বৃন্দাবন আৰু আজিৰ ভাগটো আছিলে বহাগ বৃন্দাবন থিয়েটাৰ আজি আছিলে বহাগ আৰু কাইলৈ আছে অসুৰ আৰু গতিকে আজি চাই পেলাই ভালে লাগিলে এক্টৰৰ ঠাই আছিলে ৰাগৈনিতম আৰু সকলোখিনি ভালে লাগিলে চাই পেলাই ইমান ভিডিঅ' কৰাও নহ'লে গতিকে এতিয়া আজিলৈ গুড নাইট সকলোৱে শুব আৰু লগ পাম অহা কাইলৈ The next day. চাইকৈ হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু সকলোকে গুড মৰ্ণিং আৰু এতিয়া আহিছোঁ মানে বিএমডব্লিউখনটো আমাৰ লেতেৰা হৈ গ'ল থিয়েটাৰ চাই কৰি ঘূৰি সেইকাৰণে আজি ভকুৱা মই আহি গ'লোঁ গাড়ীখন ধুই লওঁ ধোৱাৰ পিছত লগ পাই আছোঁ আমাৰ গা ধুই হৈ গ'ল আৰু এতিয়া মানে ভকুৱাই গাইছে পলিচ মাৰিব মই এইফালে ষ্টাৰ্ট কৰি দিলোঁ আৰু পলিচটো মাৰি লওক তাৰপিছত আৰু আজি কি দেখাব পাওঁ সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব পুৰা ভিডিঅ'টো ধামাকা কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব A few moments later. ভকুৱাই আৰু মই গাড়ী চাই ধুই কৰি হৈ গ'ল আৰু এতিয়া আহিছোঁ মানে আমাৰ গাঁৱৰ ডন এটা ওচৰত আৰু ডনটো হ'ল এইটো মানে আমাৰ মহটো আৰু ই মানে গাইছ মাঘৰ বিহু পাই গ'লহি না তাৰপিছতে জুচ আছে সেইকাৰণে মানে গাইছ আমি ইয়াক নেদেখিবই নোৱাৰোঁ আৰু বহা আকৌ এবাৰ দিয়া আৰু মাঘৰ বিহু 2-3 তাৰিখৰ পৰা আমাৰ ইয়াত ম'হ যুঁজ হ'বই সেইকাৰণে আৰু আহি গ'লোঁ ইয়াক চাবলৈ কিবা এটা ফিলিংছ গাইছ তামাম মজা লাগে ন আৰু এফালে যুঁজৰ কাৰণে চেহেৰা বনাবৰ কাৰণে দল খুৱাই আছে আৰু আমাৰতে এখেত মেইন গোৱাল মই বিষয়ে কিবা এটা কৈ দিয়া মই কেনেকৈ যুঁজাবা তুমি মই নাকি আহি দিম তাৰপিছত
তাৰপৰা অলপ ষ্টাইল কৰে মুখটোক অঁ হয় নেকি তো গাইছ এনেকৈ আৰু এতিয়া আমি বগৰীকেইটা খাই পেলাই গৈ আছোঁ ঘৰত গৈ পেলাই কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু গাইছ বহুত সময়ৰ পিছত আমি অঘৰী দুটা ক'ত বহি আছোঁ জানেনে কি ওচৰত বহি আছোঁ দেখাই আছোঁ বাৰু আহি গ'লে তো গাইছ এই জাত মানে আৰু এই ক'লা নিমখ আৰু বগৰী খোৱা মজাতে বেলেগ এই ভকুৱা এটা মাৰিয়ে আছ অ' গাইছ পটককৈ একদম এনেকৈ বগৰী এটা লৈ লওঁ আৰু অলপমান নিমখ লগাই চবে খা লাহে লাহে খা বগৰী খাই লগ পাই আছোঁ A few inches later. গাইছ অন্য হাতত থাকে গাৰ্লফ্ৰেণ্ডৰ হাত আৰু মোৰ হাতত আছে কি মই দেখাই আছোঁ গাইছ দেখা পাইছেই নহয় মোৰ হাতত এয়াল আছে গৰুৰ ৰছী আৰু তাৰ বাহিৰে মোৰ হাতত থকা একো ক্ষমতাই নাই গাইছ গতিকে গৰুটো চৰাই লওঁ তাৰপিছত কিবা দেখাই আছোঁ চাওঁতে মানে সন্ধিয়া হৈ গ'ল আৰু ভিডিঅ'কেইটা কেনেকুৱা বনাই আছোঁ নাজানো আৰু ইমান ভাল হোৱা নাই ভিডিঅ'বিলাক হ'লেও বনাই আছোঁ আৰু এতিয়া মানে গাইছ কাইলৈ আমাৰ দুটা বছ আহিব মানে ঘৰ যিকেইটা মুৰব্বী সেই গতিকে মানে এতিয়া বজাৰ যাব দিছে বজাৰ গৈ পেলাই বজাৰ অলপ কৰি আনিব লাগিব আৰু আজি সেইকাৰণে মানে গাড়ী চাড়ী নিয়া নাই গাড়ী ধুই কৰি থৈ দিছোঁ কাইলৈ নহ'লে মোৰ পিঠিত দবাই দিব না সেই গতিকে এতিয়া চিধা যাওঁ বজাৰৰ পৰা যি পাওঁ লৈ আহোঁগৈ আৰু বজাৰ যাওঁ আমি এইখনত মোৰ BMW খনত আৰু গৈ থাকোঁ বজাৰ A few moments later. মই পিছত আমি আহি পাই গ'লো ঘৰ আৰু ঘৰত মানে গাইছ অস্ত্ৰ হাথিয়াৰ নিবলৈ আহিলোঁ আমি আজি আৰু মই ভকুৱাহঁতৰ ঘৰতে আহিছিলোঁ সিহঁতৰ ঘৰত মানে ভাল অস্ত্ৰ আছে সেই গতিকে আহি গ'লোঁ ভকুৱাহঁতৰ ঘৰ আৰু এতিয়া যাওঁ চেছ কৰিবলৈ গতিকে কাটিলোঁ আৰু কাটি খোৱাৰ পিছত যিমানখিনি পাৰোঁ দেখাম নহ'লে ভিডিঅ'টো সমাপ্ত কৰি দিম মই ইয়াতে এই বনৰা চাই পেলা কথা এটা কওঁ তাতে আমি এখন ডাল পেলাই এই মানুহ ঘৰত চুৰ কৰোঁগৈ কি হ'ব ধূলাৰ ভিতৰত হ'ব কাৰ আমাৰ তোৰ হ'ব মই তোক এৰি পেলাই পলাম মই নাথাকোঁ নহয় গাইছ ইয়াক ফচাই থৈ পলাম গম পাবি বল ঘৰলৈ বল